আহক আমি এতিয়া মেখেলা চিলাব শিকোঁ। এয়া চাওক মই মেখেলাখন লৈ লৈছোঁ, তাৰ ওপৰতে আস্তাৰ কাপোৰ লৈছোঁ, মই সমান জোখত কাটি লৈছোঁ। এতিয়া মই এনেকৈ চিলাই কৰি ল'ম। এয়া চাওক, তাৰপাছত এয়া চিলাইটোৰ ওপৰত এটা চাপ চিলাই ল'ম, তেতিয়া কাপোৰখন ভালদৰে থাকে। এতিয়া আমি মেখেলাখন লৈছোঁ, মেখেলাখন প্ৰথমতে জইন কৰি ল'ম। ভাল ছাইডটো ভিতৰত দিম আৰু ওলোটা ছাইডটো বাহিৰত দিম। চাওক, ছাইডৰ পৰা এইটো মিলাই ল'ব আপোনালোকে। তাৰপাছত এতিয়া চিলাই কৰি যাম। এয়া চাওক, সমান ডিষ্টেঞ্চত চিলাই কৰি গৈ আছোঁ। তাৰপাছত এয়া ওপৰৰ ছাইডটো আমি এতিয়া কেঞ্চিৰে এনেকৈ কাটি ল'ম। তাৰপাছত এয়া ভাল ছাইডৰ পৰা আস্তাৰটো লগাই ল'ম। তাৰপাছত আস্তাৰটোত জইনটো মেখেলাখনৰ জইনটোত পাৰি ল'ম। এয়া ছাইডটো বেয়া দেখা হৈ আছিল, এইখিনি মই কাটি লৈছোঁ। তাৰপাছত এয়া আস্তাৰটো মেখেলাখনৰ ভাল ছাইডৰ পৰা ওপৰেদি চিলাই গৈ আছোঁ। এয়া চিলাই কৰা হ'ল। তাৰপাছত এই চিলাইটোৰ ওপৰত এটা চাপ চিলাই দিব লাগে। এইটো চাপ চিলাইটো এইকাৰণে দিয়া হয় যাতে মানে চিলাইটো খুলি নাযায়। তো এতিয়া আমি চাপ চিলাইটো দি লওঁ। তাৰপাছত এই বেছি অংশখিনি এইখিনি কাটি লৈছোঁ, দুটা ছাইড অলপ অলপ বেছি হৈছিল। তাৰপাছত এতিয়া মেখেলাখনৰ তলখিনি আপোনালোকে আপোনালোকৰ জোখ অনুযায়ী ৰাখিব পাৰে। মই বেছি ৰখা নাই, অলপ ৰাখিছোঁ তল ছাইডে। তো সেই এনেকুৱাতে এতিয়া মই চিলাই যাম। তাৰপাছত এতিয়া আস্তাৰ কাপোৰটো ওলোটাই ল'লোঁ। লৈ মেখেলাখনৰ ওলোটা ছাইডত আস্তাৰ কাপোৰটো অলপমান ভিতৰ ছাইডত কাপোৰটো সোমাই এনেকৈ ওপৰেদি চিলাইটো মাৰি যাব। চাব যাতে মেখেলাখন কোচ নাখায়, নহ'লে দেখাত বেয়া হ'ব। এনেকৈ চিলাই কৰি গৈ আছোঁ এতিয়া। তাৰপাছত এই মেখেলাখন জইন কৰি ল'ব লাগিব। বেছি অংশখিনি আপোনালোকে এতিয়া কাটি ল'ব। তাৰপাছত এনেকৈ আমি ছাইডটো জইন কৰি ল'ম। এইটো ছাইডে যিমানখিনি মাৰিছিলোঁ, তো এইটো ছাইডেও সিমানখিনি আমি চিলাই মাৰিম।
তাৰপাছত এই চিলাইটোৰ ওপৰত চাপ চিলাই দিব লাগিব, তেতিয়া মেখেলাখন দেখিবলৈও সুন্দৰ হয় আৰু চিলনিটোও ভাল হয়। তেনেকৈ ওপৰেদি চাপ চিলাইটো মাৰি যাব। দুইটা চাইডে চাপ চিলাইটো মাৰি ল'ব। তাৰপাছত ওপৰতো এতিয়া আমি চিলনি দিম। ফোল্ড কৰি লৈছোঁ। তাৰপাছত এতিয়া এইটো চিলাইটো দি ল'ম। চাব যাতে দুইটা ছাইড সমান হয়। ওখ চাপৰ হ'লে মেখেলাখন দেখিবলৈ বেয়া হ'ব। এয়া এইটো চিলাইটো মাৰি লোৱাৰ পাছত ইয়াৰে ওপৰ ছাইডত আৰু এটা চিলাই দিব লাগে। এইটো চিলাই নিদিলেও হয়, কিন্তু এইটো চিলাই দিলে দেখাত মেখেলাখন ভাল হয়। তো এইটো কটলাটো আপোনালোকে যিমান লাগে আপোনালোকক সিমান অনুসৰি দিব পাৰে। মই এইখিনিয়ে দিলোঁ। এয়া ওপৰত এইটো চিলাই মাৰি যাব। তাৰপাছত আমাৰ মেখেলা কমপ্লিট হৈ গ'ল। এতিয়া চিলোৱাই চাওক, মেখেলাখন দেখিবলৈ চাওকচোন কিমান ধুনীয়া হৈছে।